কথা নাপাতাটো নহয়, আমাৰ লগত অনানুষ্ঠানিকভাৱে দুই এটা কথা আমি পাতিছোঁ তেওঁৰ লগত। এইটো বস্তুটো মিছা কথা নহয়, সত্য কথাই। কিন্তু আমি আনুষ্ঠানিকভাৱে এতিয়ালৈকে আলোচনাত বহা নাই। আৰু মই ভাবোঁ জানুৱাৰী মাহত আগভাগত আপোনাৰ বিহুৰ আগে আগে আমাৰ মাজৰ আলোচনাত আমি আনুষ্ঠানিকভাৱে আলোচনাত আমি মিলিত হ'ম। আৰু আলোচনাত মিলিত হ'লেই নিশ্চিতভাৱে এই সমষ্টিসমূহ নিৰ্ধাৰণ হ'ব যে কোনটো সমষ্টিত অসম গণ পৰিষদ দলে খেলিব, কোনটো সমষ্টি ভাৰতীয় জনতা পাৰ্টি খেলিব, তেতিয়া ঠিক হ'ব। নাই মুখ্যমন্ত্ৰীৰ লগত মোৰ কথা আলোচনা হৈছে, এইটো আলোচনাটো মই কৈছোঁ। কিন্তু এই সমষ্টি সংক্ৰান্ত যে অমুক সমষ্টিটোত ভাল, অমুক সমষ্টিটো দুই এটা সমষ্টিৰ বিষয়ে আলোচনা হৈছে, কিন্তু সেই কথাখিনি মই ক'ব বিচৰা নাই। কিন্তু মুখ্যমন্ত্ৰীৰ লগত নিৰ্বাচন সংক্ৰান্তত অহা যিটো 26 নিৰ্বাচন হ'ব, এখন ভাগ বতৰা সংক্ৰান্তত প্ৰিলিমিনাৰী আলোচনা এটা নোহোৱা নহয় হৈছে। বিচাৰি আছে নেকি? নাই আমি তাৰমানে আমাৰ যিকেইটা সমষ্টিত আমাৰ স্থিতি আছে, যিকেইটা সমষ্টিত আমাৰ ভেটি শক্তিশালী, সেইকেইটা সমষ্টিকে আমি বিচাৰিম। আৰু সেইকেইটা সমষ্টিৰ নিশ্চয় আপোনালোকে সেই নামকেইটাই শুনিছে নিশ্চয়। নাই তেনেধৰণৰ তাৰমানে টাৰ্গেট নাথাকে। আমি তাৰমানে আমাৰ এটা নিজাববীয়াকৈ সমীক্ষা চলি আছে, ছাৰ্ভে চলি আছে। ছাৰ্ভেৰ পিছত আমি এই ছাৰ্ভে ৰিপৰ্ট যেতিয়া আমি পোৱাৰ পিছত আমি আমাৰ ক'ত আমাৰ সংগঠন শক্তিশালী এই কথাটো আমি জানিব পাম। আৰু জনাৰ পিছত আমি সেই সমষ্টিসমূহকে আমি গুৰুত্ব সহকাৰে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি উত্থাপন কৰিম আৰু আমি সেই আসনবিলাক বিচাৰিম। নাই পূৰ্বতকৈ ডেফিনেটলি কিছু এখন বেছি বৃদ্ধি পাব। কাৰণ এইটো সদায় যে এটা পলিটিকেল পাৰ্টি আমাৰ এতিয়া 9জন বিধায়ক আছে, গতিকে আমাৰ নিশ্চয় লক্ষ্য হ'ব, প্ৰতিটো পাৰ্টিৰে লক্ষ্য হ'ব যে বোলে আমি 9জনটো কেনেকৈ আৰু বঢ়াই 15খন কৰোঁ 20খন কৰোঁ। এইটো ঠিক তেনেধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া আজি যোনটো তেওঁলোকৰ 62খন তেওঁলোকৰ বিধায়ক আছে, তেওঁলোকৰো এইটো লক্ষ্য হ'ব যে বোলে 62 বা 63খনক কেনেকৈ 17খন কৰিব পৰা যায়, তেওঁলোকৰো লক্ষ্য হ'ব। প্ৰতিটো দলৰে এই লক্ষ্যটো হয়, গতিকে আমাৰো লক্ষ্য সেইটোৱে হ'ব। নাই আমি আলোচনা কৰা নাই, আমি আলোচনা কৰিম এইবিলাক কথাটো। কিন্তু আমাৰ সততে যিবিলাক কথা আমাৰ তাৰমানে উচ্চাৰণ হয়, সেই উচ্চাৰণৰ সমষ্টিকেইটা আপোনালোকে হয়তো পাইছে। নাই আমি ডেফিনেটলি আমি 17টা নহয়, আমি তাতকৈ বেছি বিচাৰিম। কিন্তু আমি তাৰমানে যিকেইটা চিটত আমি জয়ী হোৱাৰ সম্ভাৱনা থাকিব, সেইকেইটা চিটত আমি বেছিকৈ আমি জোৰ দিম। নাই নতুন পৰিকল্পনা মোৰ ঘটনাতে নৱবৰ্ষ অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব, ইংৰাজী নতুন বৰ্ষৰ। মানে এই নতুন বৰ্ষত মই অসমবাসী ৰাইজক মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে কাৰণে এই বছৰটো, যিটো আহিব লগা বছৰটো আমাৰ সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আৰু কথাটো হৈছে যে নতুন বছৰত আমাৰ এটা প্ৰত্যাহ্বান আহি পৰিছে যে আমি এটা ৰাজনৈতিক দলৰ মানুহ, এই ৰাজনৈতিক দলৰ মানুহ হিচাপে, সদস্য হিচাপে অহা 26 মাৰ্চ এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে সেই মাৰ্চ এপ্ৰিলত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত আমি যাতে আগৰ তুলনাত অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হওঁ, তাৰ কাৰণে আমাৰ মাজত আমাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় হৈছে। গতিকে আমি ডেফিনেটলি এই নতুন বছৰটোত আমি দলটোক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিম আৰু তেনেধৰণে আমি প্ৰচেষ্টা চলাই আমি ৰাইজৰ মাজত সোমাই যাম।